हे फ्रेंड्स अस्सलाम वालेकुम रोहान फैमिली ब्लॉगলৈ আপোনালোক সকলোকে স্বাগতম বেটাহঁতৰ স্কুলত আজি এক্সিবিশন আছে বেটাক গান্ধীজি চৰখা বনাই আনিবলৈ কোৱা হৈছিল তাক এয়া বেটা চৰখা সজাই থোৱা আছে ইমান ধুনীয়া ধুনীয়া বনাই বনাই আনিছে ল'ৰা ছোৱালীবিলাকে ইমান মৰম লাগিছে চায়ে থাকি গ'লো মই ইমানেই মৰম লাগিছে বহুত ধুনীয়া ধুনীয়া বনাই আনিছে দেখাম ৰ'ব আপোনালোককো চাব চকচোন এয়া বেটাৰ নাৰ্সাৰী কেজি 1 কেজি 2 তেওঁবিলাকো বহুত ধুনীয়া ধুনীয়া হৈছে বহুত ভাল লাগিলে চাই এতিয়া সজাই আছে শিৱসাগৰ আহিব লাকুৱা আহিব সব সজোৱা হৈ যোৱাৰ পিছত আকৌ এবাৰ দেখাম আপোনালোকক ভালকৈ এইফালে পূজা থালি ৰখা হৈছে ৰাখি সালাড সকলো এইফালে দিয়া হৈছে এয়া পূজা থালি এইফালে চাওকচোন ঢেঁকী নাঙল কলহ সব ডেকোৰেশ্যন কৰি থকা হৈছে পুৰা সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকক দেখাম ভালকৈ এতিয়া সব ভাগে ভাগে ধুনীয়াকৈ সজাই দিলে দেখি বহুত ভাল লাগিছে একেলগে দি দিলে থালি ভাগে কলহ ভাগে সব ধুনীয়াকৈ ডেকোৰেশ্যন কৰি দিলে চাওকচোন কি ধুনীয়া লাগিছে মই যে কেইবাবাৰো গৈ চালোঁ এতিয়া আমাৰ পেৰেণ্টছখিনিক ওলাই যাবলৈ ক'ব ষ্টুডেণ্টখিনি আনি পিনে ইয়াত জেগাই খাৰা কৰি দিব গেষ্ট আহি পালেহি এতিয়া ফিটা কাটি ৱেলকাম কৰোৱা হৈছে এতিয়া পেৰেণ্টছ ভিতৰত এলাউ নকৰে আৰু এতিয়া গাৰ্জেনখিনি সোমাবলৈ দিলে তাকে মই বেটাৰ ওচৰলৈ গৈ আছোঁ এয়া বেটা ৰখি আছে সি ডাঙৰ ল'ৰা ছোৱালীখিনিৰ লগত ৰখি আছে নাৰ্চাৰী ইয়াত সি অকলে আছে যে ভয় নিচিনাকৈ আছে এয়া চাওকচোন ONGC কেজি স্কুল শিৱসাগৰ কি ধুনীয়াকৈ বনাই আনিছে বহুত ধুনীয়া লাগিছে এইখিনি গোটেইখিনি শিৱসাগৰৰ হয় বৰ ধুনীয়াকৈ বনাই আনিছে বৰ ধুনীয়া হৈছে এখন ইমান মৰম লাগিছে সব গুৰুদ্বাৰ মন্দিৰ মছজিদ চাৰ্চ সব একেলগে এয়া গেষ্টে কুৱেশ্যন সুধি আছে ডাঙৰ ল'ৰা ছোৱালীখিনিকে সুধিলে বাৰু নাৰ্চাৰীখিনিক নুসুধিলে এয়া লাঞ্চ বক্স দি আছে তাৰপিছত সকলো ঘৰলৈ যাব পাৰিব আমিও লাঞ্চ বক্স লৈ ঘৰলৈ যামগৈ আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব থেংক ইউ